নমস্কাৰ, মই চিন্ময়। আজি অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঠাণ্ডা পোৱা দেখি আমি তিনিটা পিংকি, মই আৰু সৰুটোলা ৰ'দ লৈ আছোঁ। আমাৰ মিটিঙত জইন দিবলৈ আৰু দুজন প্ৰাৰ্থী আহি গ'ল। এয়া টুপু আৰু অমিত দা। চাওঁতে সময়ো পাৰ হৈ গ'ল। 12টা বজিতে ল'ৰা স্কুলৰ পৰা আনিবলগীয়া হ'ল। যাওঁ ব'লক স্কুলৰ ফালে। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাই দিব। আৰু যদি ভাল লাগে লাইক এটা মাৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে ফ'ল'টো কৰি ল'ব এনেকুৱা ভিডিঅ' চাই থাকিবলৈ। আজি এইটো অপেনিং কৰিছে চাগে। আহি পালোহি ফাটৰ বিহু গেটখন দেখিলে মনটো ভাল লাগে। বহুত দূৰৰ পৰা ইয়াত চাবলৈ আহে। আপোনালোকে আহিবচোন এবাৰ। আহি পালোহি স্কুল। এইখন আমাৰ তাৰ নহয়, এইখন তাৰ সিহঁতৰ ডাঙৰ শ্ৰেণীখিনিৰ বাবে। ঘপককৈ দেখা পালোঁ বান্দৰ দিনা নহয়, আমাৰ এহেঁতৰ স্কুলখন বহুত ধুনীয়া। অলপ হেৰি হ'ব পাৰে, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ভাল। ছাৰ আহি গ'ল, এতিয়া ঘৰলৈ যাওঁগৈ। মিনি ব্লগটো সামৰণি মাৰিছোঁ।